আজি পাৰো দেখাই যাব চেষ্টা কৰিম সকলোৱে হৈ সেৱা জনালোঁ আপোনালোকে য'তে আছে যোন য'তে আছে য'ৰ পৰাই চাই আছে আপোনালোকে সকলোৱে সেৱা জনাব যাম হয়তো যাওঁতে দেৰি হ'ব লাহে লাহে ওপৰলৈ যাওঁতে কিমান টাইম হ'ব নিজেও গম নাপাওঁ অলপ ৰ'দ দিছে দেখাই গৈ থাকিম চাই যাওক আমি অলপ ঠাণ্ডা পানী খাই লৈছোঁ এটা বটল কিনি পানী খাই লৈছোঁ গৈ আছোঁ কিমান দূৰ খোজকাঢ়ি যাব পাৰোঁ নাজানো আৰু ইমান ৰ'দ দেখিছে আগৰৰ পৰা ওলাই আহিলোঁ ৰ'দেই নাই এতিয়া আকৌ ইয়াত একেবাৰে পুৰা ৰ'দ দি দিছে এফালে অফিচ বনাইছে টুৰিষ্টৰ কাৰণে শ্ল'লি ৰৈ গৈ থাকিম যেতিয়া পামগৈ কোনো কথা নাই গৈ আছে চব মানুহবিলাক মোৰ পাৰ্টনাৰ থাকি আহিছে সুযোগকে আহি আছে ৰ'দ দিছে যদিও বহুত ধুনীয়া বতাহ দি আছে কাৰণে ভাল লাগিছে গৈ ষ্টাৰ্টহে কৰিছোঁ শেষলৈকে বা কি হয়গৈ গৈয়ে থাকোঁ দেখাই গৈয়ে থাকিম কিবা হয় মোক নালাগে চব কি 10 ইয়াত কেইটা বহলতে যে মাৰি গৈছে মানুহবিলাকে ধুনু লাগিছে এতিয়াহে মন্দিৰ যোৱা লাগিছে এতিয়া মাইণ্ডটো ফ্ৰেছ লাগিব আৰু লাহেকৈ চাৰ্জ হৈ লৈছে কিমান মানুহ এয়া চাওক এজন বাবা ইমান ৰ'দ একে জেগাতে ৰখি থাকিব নোৱাৰি চৰবত দিছে চৰবত খাই লৈছোঁ ঠাণ্ডা পানী দিছে ইয়াতে খাবা নেকি নোৱাৰি আৰু বহুত মানুহবিলাক অহা যোৱা কৰিছে এফালে ফূৰ্তি দি আছে ফ্ৰীকৈ আৰু এইটো হেল্থৰ হয় হেল্থৰ কাৰণে স্বাস্থ্য পৰীক্ষা সেইবোৰ হেল্থ চেকআপ তো চবে ফূৰ্তি দি থকাৰ কাৰণে ফূৰ্তি আৰু ঠাণ্ডা পানী দি আছে তাতে পূৰা জাম লাগি আছে আৰু এইফালে ৰ'দটোতো পূৰা দি আছে কণ্টিনিউ ৰ'দটোতো থাকিবই পূৰা মানুহৰ ভিৰ অহা যোৱা আমি কিন্তু বহি ল'লোঁ দেই য'তে আছোঁ আমি তাতে থেমকৈ বহি লৈছোঁ অলপ টাইম গৈ থাকিম লাহে ওপৰলৈকে অলপ টাইম লাগিব আৰু যাওঁতে যিমান টাইম লাগিব আৰু कहाँ से आ रहे हमार जाते दीदी आते कहाँ से आ रहे आप हमारे बरहमपुर अनेक মানুহবিলাক কেনেকৈ ৰাস্তাতে শুই লৈছে দেখিছে চবৰে ভাগৰ লাগিছে সেৱকীসকলৰ ওপৰলৈ আহোঁতে ভাগৰ লাগি গৈছে কিমান কোন ক'ত কত দূৰৰ পৰা আহিছে ৰাস্তাতে আৰাম কৰি লৈছে আমি ইমান ওচৰৰ পৰা আহিবই নোৱাৰোঁ সেইখন আহোঁতে আমাৰ ভৰি হাত বিষাই গৈছে আহি ইমানকণ পাইছোঁগৈ আৰু অহা যোৱা কৰাসকলে গম পাইছোঁ চাগে কিমানকণ পাইছোঁ খোজকাঢ়ি ভাগৰ লাগি গৈছে ৰ'দটো পূৰাও দি আছে অলপ ধিমা কৰি দিয়ে আৰু দিয়ে ভলিউম বঢ়াই দিয়ে সূৰ্য দেৱতাই এইটোতে মস্ত টাৰ্ণিং ওপৰলৈ উঠিব লাগিব যাই আছোঁ পকেট মাৰ চেইন মোবাইল পাৰ্চ চবৰে কিছুমান পকেট মাৰবিলাকে লৈ গৈছে সেইটো কাৰণে ঘোষণা কৰি আছে নিজৰ বস্তুবিলাক সাৱধানে ৰাখিবৰ কাৰণে মাই গড হেঁপনি উঠিছে বহুত তথাপি গৈ আছোঁ হেঁপনি ধৰিছে যদিও ৰখি যোৱা নাই মাজে অলপ বহি লওঁ বহি আকৌ যাবলৈ ষ্টাৰ্ট কৰিছোঁ কিমান মানুহ সকলোবিলাকে গৈ আছে যেতিয়া আমিনো কিয় নোৱাৰিম আমিও গৈ আছোঁ যাব পাৰিছোঁ
যাবতো লাগিবই, যাম বুলি আহিছোঁ যেতিয়া ওপৰলৈকে গৈয়ে থাকোঁ আৰু লাহে লাহে। গাড়ীবিলাক আহিছে, খালী খালী গৈছে, উঠাই নিনিয়ে কাকো। পুলিচৰ গাড়ী ডিউটি চেঞ্জ কৰিছে, মেডিকেলৰ মানুহবিলাক ডিউটি চেঞ্জ কৰিছে, তো তেনেকুৱা গাড়ীবিলাক অহা যোৱা কৰি আছে। পানী দিছে গাড়ীবিলাকে, চবতে পানী খুৱাইছে বাৰু, পানী খুৱাইছে, ৰঙা চাহ খুৱাইছে, কিছুমানে চকলেট দিছে। মোৰ লগৰজনী ক'ৰবাত থাকি আহিছে, মই আহি পাইছোঁ। কি ধুনীয়াকৈ সাজি কাচি মানুহ আহিছে, আমি সেনেকৈ চিম্পুলকৈ আহিবৰ কাৰণে সাহসে কৰিব পৰা নাই। সেইগৰাকী থাকি আহিছে, ভাগৰ লাগিছে, লেলাই কেলাই আহি আছে আৰু। নীলাচল পাহাৰৰ ওপৰৰ পৰা গুৱাহাটী চহৰখন চাওকচোন। সৰু সৰু তৰাৰ নিচিনা, যেনেকৈ আকাশত সৰু সৰু তৰাৰ হৈ থাকে সন্ধিয়া, তেনেকৈ দিনত তৰাৰ নিচিনা গোটেই অগণন ঘৰ পাহাৰৰ মাজত। কিমান ঘৰ, কিমান কোটি কোটি ঘৰ, হিচাপ নাই। কিমান ধুনীয়া লাগিছে পাহাৰৰ মাজত। গান্ধী মণ্ডপৰ মানে য'ত ফ্লেগ হোষ্টিং কৰে সেইটো খুব ধুনীয়াকৈ ওলাই আছে, কিন্তু কেমেৰাত হয়তো ধৰিব পৰা নাই। মই অলপ জুম কৰি দিছোঁ, চাবচোন, দেখিছেনে? ইমান ধুনীয়াকৈ ওলাই আছে, কিমান ধুনীয়া লাগিছে। কেমেৰাতকৈ ৰিয়েলত কিমান ধুনীয়া চিনেৰী, ভাবিব নোৱাৰি। আৰু অকণমান আগবাঢ়ি যাওঁ, অকণকৈ দেখাই গৈ আছোঁ। এইফালে চাওক, কেম্প কৰিছে, পাইছোঁহি যেন লাগিছে আৰু ওচৰ ৰেড কাৰ্পেট পাইছোঁ, খোজকাঢ়িবলৈ পাইছোঁ। আজি একদম ৰেড কাৰ্পেটতহে খোজকাঢ়ি গৈছোঁ, ওচৰ পাইছোঁহি আৰু। খোজকাঢ়ি ৰৈ খোজকাঢ়ি বহি এনেকৈ এয়া লিখা আছে, অম্বুবাচী মহাযুগলৈ আদৰিছোঁ, স্বাগতম। ইফালৰ পৰাও মানুহ আহিছে, আৰু চাফা কৰাসকলেতো এনি টাইম চাফা কৰি আছে, কাৰণ লেতেৰা কৰাসকলেও লেতেৰা কৰিয়ে আছে। পানী খাব, গ্লাছ পেলাব, কিবা খাব, চব পেলাই যাব, তেওঁলোকেনো কিমান চাফা কৰিব। এয়া গৈ আছোঁ, অকণমান ভালো ৰাস্তা, পাহাৰ আহি মন্দিৰ পালোহি, ভিতৰ পালোহি। চেণ্ডেলবিলাক হাতত ল'ব দিছে, মানে চেণ্ডেলবিলাক খুলি ল'ব দিছে। আমি খুলি থৈ আহিছোঁ, খালী ভৰিয়ে এয়া সোমাইছোঁ। চাব পাৰে পুৰা ঘোষণা কৰি আছে। সেই মোৰ লগৰজনী বাৰে বাৰে থাকিয়ে, ক'ত থাকিয়ে কোনো পাত্তা নাই, বাৰে বাৰে তাইৰ কাৰণে এয়া পালোহি। আমি মন্দিৰৰ ভিতৰত সোমাব দিয়া, আগে বাঢ়িয়ে জয় মা কামাখ্যা। ইয়াত ভিডিঅ' কৰি থকাটো ইমান পচিবল নহয়, কাৰণ ভয় লাগে। ইয়াত ভিডিঅ' কৰি থকাটো মানে অকণমান ভয়ংকৰ। পটককৈ কোনোবাই পকেট মাৰবিলাক ঘূৰি ফুৰিছে, পটককৈ যদি মোবাইলটো হাতৰ পৰা লৈ যায়, মোৰ আৰু কামেই শেষ, মানে টেনশ্যনৰ বিষয়। গতিকে এনেই আৰু থুলমূলকৈ এটা সৰু ভিডিঅ' এনে দিম। ইমান ঘূৰি প্ৰতিটো বস্তু দি থাকিবলৈ অকণমান অসুবিধা হয় এনেকুৱা জেগাত। মানুহৰ য'ত ভিৰ হয় তাত অকণমান ভিডিঅ' কৰি থাকিব অকণ প্ৰব্লেম। তো যিমান পাৰোঁ, যিকণ পাৰোঁ সেইকণে দেখাইছোঁ, যিকণ মোৰ কাৰণে সম্ভৱ হৈছে, মই যেনেকৈ পাৰিছোঁ এনেই এটা পাক মাৰিছোঁ মন্দিৰটোৰ ভিতৰত, আশীৰ্বাদ লৈছোঁ। ইমান মানুহ আহিছে গৈছে, ভিডিঅ' কৰিব নিদিয়ে, ইয়াত মনা আছে। মই এনেই মনে অকণমান ভিডিঅ' কৰি দিছোঁ, আৰু বহুত মানা ৰেষ্ট্ৰিক্টেড হয়, ভিডিঅ' কৰিবই নিদিয়ে ইয়াত। ভিডিঅ' কৰাটো একদম এলাউ নাই, ফোন উলিওৱাই এলাউ নাই, ফোন বহুত চুৰো হয় ন, আৰু মানে মন্দিৰৰ ভিতৰবিলাক এনেও দেখাব নিদিয়ে ভিডিঅ'বিলাকত পাৰ্মিশ্যন নহ'লে, সেইটো কাৰণে ভিডিঅ' কৰাটো এলাউ কৰা নাই। এনেই মই দেখাই দিছোঁ, মানুহৰ ভিৰখিনি জাষ্ট দেখাইছোঁ। বহুত মানুহ বহি আছে চাৰিওফালে মানুহ, অগণন মানুহ বহি আছে, চব বহি আছে, যোৱা গৈ আছে, অহা কৰিছে। মন্দিৰৰ এখন দৰ্জা খোলা আছে, ভিতৰৰ ফালে সোমাব দিছে, তো এটা হিচাপত, এটা ছিষ্টেমত চব চলাই আছে।
কি ধুনীয়া কালাৰ আহোঁতে আহোঁতে আমি ঘূৰি আহিছোঁ কি ধুনীয়া ব্লু কালাৰ আৰু অলপ জপিয়াই দিয়া আৰু আগে আগে কিবা কিবি কোৱা যদি কৈ যোৱা কি ধুনীয়া ভিডিঅ' আমি ৰিটাৰ্ণ আহি আছোঁ আমি এতিয়া ৰুমলৈ বুলি বেগ কৰিছোঁ আৰু খুব ভাল লাগিছে ইভিনিং টাইমত আহিব লাগে একচুৱেলি আমাৰ অহা টাইমটো মানে অলপ উল্টা পুল্টা হ'ল আমাৰ কাৰণ টাইম নাই কাৰণ ৰাতি যদি বেছি ৰাতি হয় আমাৰ ৰুম পাবলৈ প্ৰব্লেম হ'ব কাৰণে আমি ৰ'দতে আহিলোঁ বহুত একদম পুৰা উষ্ণতা হয়তো 40 মানত আহিছোঁ আমি হা টেম্পাৰেচাৰ 40 থাকোঁতে আমি আহিছোঁ এতিয়া ঘূৰি আছোঁ কিন্তু আৰু এতিয়া ইভিনিং টাইমত ঠাণ্ডা পৰিৱেশ এটা হৈছে আৰু চবফালে লাইটিং আৰু মিউজিক বাজি আছে এতিয়া বহুত সুন্দৰ লাগিছে আপোনালোকে আহিলে ইভিনিং আহিব আমাৰ নিচিনা মৰুভূমি নকৰিব ইমান ৰ'দত বহুত কষ্ট পালোঁ এবছৰ যিহেতু শেষেই হৈছে অহা বছৰত কোনোবা যদি আহিব বিচাৰে অকণমান সন্ধিয়া টাইমত আহিব ফুৰি ভাল লাগে সন্ধিয়া টাইমত একদম পূজা টাইপ মানে পুৰা মেলা নহয় জানো বহুত ভাল লাগে সন্ধিয়া টাইমত আহিলে মানে ৰাতি 9-10টাত ঘূৰি যাব পাৰে আমাৰ অকণমান প্ৰব্লেম হয় তো আমাৰ ঘৰ য'ত থাকোঁ আমি তাৰ পৰা কামাখ্যা টেম্পললৈ দূৰত্বটো অলপমান বেছি হয় তো সেইটো কাৰণে আমি দিনতে আহিব লগা হৈছে আৰু সন্ধিয়া টাইমত এতিয়া আমি ঘূৰি আছোঁ এতিয়া আমি হয়তো ঘূৰি গ'লে এতিয়া যদি এতিয়া 6টামান বাজিছে সন্ধিয়া 6টা বজাত গ'লে আমি ঠিক 8টামান বজাতহে ৰুম পাম তো 2 ঘণ্টামান সময় আমাৰ লাগি যায় সেইটো কাৰণে আমি অকণমান মানে সোনকালে ঘূৰিছোঁ আৰু আমি দিনতে আহিব লগা হৈছে তো ওচৰতে যদি কোনোবা থাকে তো তেওঁলোকে অকণমান মানে দেৰিকৈ অহাটো বেটাৰ এইটো সময়ত আহিলে খুব ভাল লাগে মানুহৰ ভিৰটো যথেষ্ট হৈছে এইকণ সময়ত ভিৰটো বহুতেই বেছি ভিৰ পুৰা দেখিছেনে ৰাস্তা মানুহ যাব জেগা নাই পুৰা মানুহ ভিৰ মানুহৰ ভিৰ চাৰিওফালে মানুহ চাওক অগণন মানুহ কিবা ক'ব লগা আছে ভাগৰ লাগিছেনে লাষ্ট টাৰ্ণিং পাইছোঁ এই টাৰ্ণটোৰ পিছতে আমাৰ যাত্ৰা শেষ তাৰপিছত আমি গাড়ীত উঠিম আৰু ডাইৰেক্ট ৰুমত যাম